दिनै बर'नि अख्राङाव मानो खोमसि जोमै फिन सासेनि उनाव सासे सिलाइनि गुलिजों बर' लाइमोननि जिउ खहा बर' बिमानि गोरबोआव आरोबाव सोर दुखुनि खौरां लाबोफिनदों दुथांनि आखायाव जिउ गोमाबाय बर' लाइमोन दुथांफोरजों गावथारजानाय राजा बर'नि नखराव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ नखराव फैनानै बिबार बावदों लोगोसे खौरांनि गेजेरजों फोरमायदों दि गोजानखौ सिफायग्रा दायनिगिरिखौ रेहाय होनाय नङा दायनिगिरिखौ आइन बायदि साजा होगोन ইয়াত যোনে নহওক কিয় যোনে ইয়াৰ লগত ইনভলভ আছে তাৰ ওপৰত একশ্যন হ'বই লাগিব হৈ যোৱা নাই তো সেইকাৰণে মাজে মাজে আপোনালোকে দেখিছে মৰাণস্ত্ৰ উদ্ধাৰ হয় কিবা হয় তো সেইকাৰণে দীঘলীয়া এটা ইয়াত কাম কৰিব লগা আছে একফালেদি সমাজে সজাগ হ'ব লাগিব সামাজিকভাৱে আমি ষ্ট্ৰং হ'ব লাগিব যে আমাৰ সমাজত যাতে কোনো এণ্টি ছ'চিয়েল ইলেমেণ্ট কোনো দুষ্কৃতিয়ে স্থান ল'ব নোৱাৰে এইটো এক ছেকেণ্ড হ'ল আৰক্ষী প্ৰশাসনে ইয়াত এনি টাইম সেইটো ছাৰ্ভিলেঞ্চত ৰাখিব লাগিব আৰু ষ্ট্ৰংলি ইয়াত একশ্যনটো ল'ব লাগিব কঠোৰ হাতেৰে দমন কৰাৰ পৰিৱেশ ইয়াত কোনো আপোচ কৰাৰ কথাই নাই এটা সময়ত যোৱা 30-40টা বছৰ আমাৰ তাত বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ কাৰণে অস্থিৰতা আমি ফেচ কৰিছোঁ তাত আমাৰ বহুত জেনেৰেশ্যন গেপ হৈ গৈছে আমাৰ উন্নয়নটো স্থবিৰ হৈ গৈছে চ' এতিয়া মানে শান্তি অহাৰ কাৰণে চবেই কোনোবা ব্যৱসায় কৰিবলৈ কোনোবাই খেতি বাতি কৰিবলৈ কোনোবাই মানে নিজৰ কাম বুলি কৰিবলৈ আগবাঢ়ি আহিছে আৰু এনেকুৱা সময়ত যিসকলে এই গ্ৰাম্য অঞ্চলত পৰিৱেশবিলাক নষ্ট কৰিবলৈ আগুৱাই আহিছে সেইসকলক যেনেকৈ নহওক ধৰণে দমন কৰিব লাগিব এটা প্ৰশ্ন আছে যে যিহেতু চিৰাঙত যিটো ডকাইতি কাণ্ড সংঘটিত 29 তাৰিখে তাৰ সৈতে জড়িত এজন কোকৰাঝাৰত এনকাউণ্টাৰত নিহত হ'ল তাৰপিছত কালি এগৰাকী নিহত হ'ল কিন্তু দেখা গৈছে যে তাতো প্ৰাক্তন NLFB ইয়াতো এজন প্ৰাক্তন NLFBৰ কথাটো উলিয়াইছে আচলতে সমগ্ৰ ঘটনা আৰু NLFBৰ নামটো বাৰৰ প্ৰতি কিয় জড়িত হৈ আছে ইয়াৰ কাৰণে পুলিচ প্ৰশাসনে চাই আছে যিসকল আমাৰ উচ্চ পদস্থ বিষয়াসকল দায়িত্বত আছে তেখেতসকলে এইটো স্ক্ৰিনিং কৰি আছে ইয়াত যোনে নহওক কিয় যোনে ইয়াৰ লগত ইনভলভ আছে তাৰ ওপৰত একশ্যন হ'বই লাগিব প্ৰাক্তন উগ্ৰপন্থীসকলক পুনৰ সংস্থাপন নোহোৱাৰ কাৰণে বহু সময়ত সংস্থাপনটো বহুত হৈ গ'ল সংস্থাপন বহুত হৈ গ'ল এতিয়ালৈকে ইমান কম সময়ৰ ভিতৰত প্ৰায় 4,000 মানুহৰ সংস্থাপন হৈ গ'ল অলপহে বাকী সংস্থাপন হ'বলৈ সেইখিনিও অতি শীঘ্ৰে সংস্থাপন দিয়াৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আছে মই আশা কৰিছোঁ এনাডাৰ 1-2 মাহৰ ভিতৰত বাকীখিনি থকাবিলাকো সংস্থাপন হৈ যাব কিন্তু আজি যিবিলাকে যিটো এণ্টি ছ'চিয়েল এক্টিভিটিবিলাক কৰি আছে তেখেতসকলে সঁচাকৈ প্ৰাক্তন মানে কোনোবা সংগঠনৰ মানুহ হয় না কোনোবা বেলেগ দুষ্কৃতি হয় না কোনোবাই কাকবা মানে তেনেকৈ তৈয়াৰ কৰিছে যে সমাজখন অলপ মানে অস্থিৰতা আনাৰ কাৰণে চ' এইবিলাক গোটেই ষ্টাডি কৰি থকা হৈছে যোনে নহওক কিয় সমাজখনত যোনে ভাবুকি আজি সৃষ্টি কৰিছে আননেচেচাৰী যিবিলাক মানুহৰ জীৱন মানে নষ্ট কৰিছে সেইসকলৰ লগত কোনো কাৰণতে আপোচ কৰিব নোৱাৰে NLFB আচলতে ডিজিগনেটেড শিবিৰত থাকিব লাগে কিন্তু তেওঁলোকে ডিজিগনেটেড শিবিৰৰ পৰা ওলাই আহে কি ধৰণে নাই ওলাই অহাটো কোনো দৰকাৰ নাই ওলাই অহাৰ কোনো কামেই নাই তো সেইকাৰণে আজি আমাৰ 4খন ডিষ্ট্ৰিক্টৰ আমাৰ SP সকলৰ লগত মিটিং হৈ আছে গুৱাহাটীত ইয়াত কিছুমান পলিচি হয়তো হ'ব আৰু সেই হিচাপে তেখেতসকলৰ ওপৰত মানে যি ডিচিশ্যন হয় সেই মতে একশ্যনটো হ'ব